স্বাগতম এবাৰ জনাইছো পঞ্চায়ত নিৰ্বাচনৰ খবৰ আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কৰা হৈছে ২৭খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব উল্লেখযোগ্য যে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসন আঞ্চলিক পঞ্চায়তৰ ২১৯২ খন আসন আৰু গাঁও পঞ্চায়তৰ ২৫০৪৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল মুঠ ৬৪৮৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰথম পৰ্যায়ত ১৪খন জিলাত আৰু দ্বিতীয় পৰ্যায়ত ১৩খন জিলাত ভোট গ্ৰহণ পৰ্ব অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ত ৭০.১৯% ভোটদান সম্পন্ন হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ৭৯.২৩% ভোটদান সম্পন্ন হোৱা বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে ইফালে ভোট গণনাৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে